ছোৱালী এজনীৰ গাত সকলো গুণ বিচৰাৰ আগত এটা কথা মনত ৰাখিব যে ছোৱালীজনী কোনো লাইব্ৰেৰীত থকা গাইডবুক নহয়, বিচাৰিলে সকলো গুণ পাব। নাৰী হৈছে ধূপকাঠিৰ দৰে। তাত জ্বলন, ধৈৰ্য আৰু সহনশীলতাৰ উপৰিও লাহে লাহে জ্বলি ঘৰখন সুগন্ধি কৰা ক্ষমতাও আছে। পিন্ধন উৰণক লৈ কাৰোবাৰ সংস্কাৰ বিচাৰ নকৰিবা, কাৰণ কোনোবাই জিন্স পিন্ধিও মানুহৰ দুখ মৰম বুজিব পাৰে, কোনোবাই উৰণি আঁৰৰ পৰাও হিংসা কৰিব পাৰে। প্ৰকৃত পুৰুষে নাৰীক দাসীৰ ৰূপত নহয়, ৰাণীৰ ৰূপত চাবলৈ বেছি পছন্দ কৰে। মোৰ জীৱনতো আছে এনেকুৱাই এজন মানুহ, যাক হেৰুৱা ভয়ে মোক অহৰহ কন্দুৱায়। এজনী ছোৱালীয়ে পিতৃগৃহ ত্যাগৰ পাছত নতুন ঘৰ এখন আপোন কৰি লোৱাটো এজনী ছোৱালীৰ বাবে বহুত ডাঙৰ কাম। সেই কাৰণে তেওঁক কিছুদিন সময় দিব লাগে। কল্পনা কেতিয়াও বাস্তৱ নহয়, কাৰণ কল্পনা এজনী ছোৱালী আৰু বাস্তৱ এটা ল'ৰা। ছোৱালী এজনী কাৰোবাৰ লগত সম্বন্ধ আছে মানে এইটো নুবুজায় যে তাই বেয়া বা অপবিত্ৰ হ'ল। সম্পৰ্ক সদায় হৃদয়েৰে গঢ়ক, মগজুৰে নহয়। এজনী ছোৱালীৰ নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটো খুবেই জৰুৰী। টকাৰ বাবে নহয়, তাইৰ নিজৰ আত্মসন্মানৰ বাবে। ছোৱালী হৈ জন্ম লোৱাটো সহজ, কিন্তু জীয়াই থকাটো খুবেই টান। কিয়নো কান্দিব গ'লেও ভাবিব লাগে আৰু হাঁহিবলৈ ল'লেও ভাবিব লাগে। এজনী ছোৱালীৰ বাবে নিজৰ মাকৰ ঘৰখনতেই এদিন আলহী হৈ পৰে। ছোৱালীবোৰে সৰু সৰু কথাত কান্দিলেও জীৱনৰ ডাঙৰ ডাঙৰ সমস্যাবোৰ কিন্তু হাঁহিমুখে পাৰ কৰে। পুৰুষ হ'ল এটা পৰিয়ালৰ মগজু, নাৰী হ'ল পৰিয়ালৰ মেৰুদণ্ড। মেৰুদণ্ডহীন শৰীৰ এটা কেতিয়াও পোন হৈ থাকিব নোৱাৰে। আজিৰ দিনৰ এটা সঁচা আৰু অটুট সম্পৰ্ক গঢ়ি তোলাটো আটাইতকৈ কঠিন কাম। স্ত্ৰীৰ মনৰ দায়িত্ব ল'ব পৰাটো পুৰুষৰ প্ৰথম কৰ্তব্য। ভাত কাপোৰৰ দায়িত্ব মাক বাপেকেও লৈছিল। ভুল জীয়েকেও কৰে, বোৱাৰীয়েকেও কৰে। পাৰ্থক্য মাথো এটাই, জীয়েকে কৰা ভুলবোৰ ধৰি নাথাকে আৰু বোৱাৰীকে কৰা ভুলবোৰ খুচৰি ধৰি থাকে।